हेलो एवरीवन ओइनबेली निचिना এইবেলিও তানিষ্কে প্ৰিজ বিহু সেলিব্ৰেশ্যন কৰিছে আৰু ইয়াত মোকো নিমন্ত্ৰণ জনাইছিল। চাওকচোন গেটখন কি ধুনীয়াকৈ সজাইছে। তেনেহ'লে আহক যাওক। এয়া চাওক তানিষ্কত মই গৈয়ে দেখা পালোঁ, অকণমান পলম হৈ গ'ল, এটা বিহু নাচ মই দেখিব নাপালোঁ। এতিয়া চাওক ইয়াতে মই দেখা পাইছে কি মেকৰ প্ৰডাক্টবিলাকৰ ওপৰত এটা ইয়াতে কোৰ্চ এটা আমাক শিকোৱা হৈছিলে আৰু ইয়াতে মেকআপ কেনেকৈ কৰিব লাগে, ব্ৰাইডেল মেকআপটো আৰম্ভণিৰ পৰা আমাক খুব ধুনীয়াকৈ শিকাই দিয়া হৈছিলে। ইমান মানুহ আহিছিল নহয় সেইদিনাখন। আৰু প্ৰথমতে তেওঁলোকে আমাক আমাৰ অসমীয়াৰ বুকুৰ আপোন যিখন গামোচা হয় সেই গামোচাৰে আমাক সম্বৰ্ধনা জনালে। সকলোবিলাককে যিমানবোৰ মানুহক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে সেই সকলোবোৰ মানুহকে তেওঁলোকে গামোচাৰে আমাক নিমন্ত্ৰণ জনাইছে। তাৰপিছত বিভিন্ন অনুষ্ঠান আৰম্ভ হৈ গ'ল। এয়া চাওক মেকৰ যেতিয়া এইবিলাক প্ৰডাক্টবিলাক আমাক চিনাকি কৰাই দিছিল, সঁচাকৈ আমি বহুত বেছি ভাল পাইছিলোঁ। আৰু কোনটো স্কিনত কোনটো মেকআপ কৰিব লাগে, কিমান নম্বৰ লিপষ্টিক, কিমান নম্বৰ মেকআপ ফাউণ্ডেশ্যন ব্যৱহাৰ কৰিব লাগে, এইবিলাকৰ জ্ঞান আমি গোটেইবিলাকে পালোঁ। এতিয়া চাওক তানিষ্কৰ কৰ্মকৰ্তাসকলে খুব ধুনীয়াকৈ বিহু গীত গাই আমাক নৃত্য পৰিৱেশন কৰি আমাক দেখুৱালে। বিহু নৃত্য এয়া চাওক তানিষ্কৰে কৰ্মকৰ্তা হয়, খুব ধুনীয়াকৈ তেওঁ নাচিছে আৰু আমি খুব এনজয় কৰিছোঁ। এই চেগতে আমি তানিষ্কক বহুত বেছি ধন্যবাদ জনাইছোঁ। প্ৰতি বছৰে আমাক এনেকৈ বিহুৰ নিমন্ত্ৰণ জনায় আৰু এনেকুৱাকৈ আমাক খুব সম্বৰ্ধনা জনায়, খুব বেছি ভাল লাগে। এয়া চাওক অলপ ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ, যিহেতু গান দিব নোৱাৰোঁ, কপিৰাইট লাগে। তথাপি কিছু অলপ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, অকণমান চাওকচোন কেনেকুৱা লাগে। মইতো তানিষ্কত বহুত দিনৰে পৰা জড়িত আৰু গোল্ডেন হাৰ্ভেষ্ট তানিষ্কৰ যিটো এটা স্কিম হয় সেই গোল্ডেন হাৰ্ভেষ্টৰ পৰা মই বহুত বেছি উপকৃত হৈছোঁ। আৰু মোৰ লগতে মই বহুত মোৰ কলিগকো মই লৈ গৈছোঁ, যাই তানিষ্কৰ লগত চিনাকি কৰাই দিছোঁ আৰু সকলোৱে এই সুবিধাকণ পাইছে গোল্ডেন হাৰ্ভেষ্টৰ। এয়া চাওক এইজনী ইমানেই যে ধুনীয়া নাচিছে নহয়, চাই থাকিব মন যায়। খুব ধুনীয়া নাচিছে আৰু আমি গোটেইবিলাকে উপভোগ কৰিছোঁ। তাৰপিছত আৰু আমি গোটেইবিলাক বহি থাকোঁতে আমাকো এৰা নাই, আমাকো মাতি লৈ গ'ল। অকণমান আমিও নিজে বিহু বুলি ক'লেচোন নাচোনটো আহিয়ে যায়, সেইকাৰণে ভাবিলোঁ অকণমান আমিও নাচি দেখাওঁ। তাৰপিছত মই বেছি নাচিব নাজানো, তথাপিও অকণমান ট্ৰাই কৰিছোঁ, কাৰণ সকলোৱে যিহেতু বিহু উপভোগ কৰিছে, নহ'লে নিজৰে বেয়া লাগে নহয়, অসমীয়াৰ হিয়াৰ আমঠু। এয়া চাওক বড়ো ডেন্স কৰিছে, খুব ধুনীয়া বড়ো ডেন্স কৰিছে এইজনীয়ে। এয়া চাওকচোন, আপোনালোকক ওচৰত মই অকণমান এই ভিডিঅ'টো কৰি দেখালোঁ। আৰু যদি আপোনালোকেও ভাল পায় এনেকুৱা তানিষ্কৰ অনুষ্ঠানবিলাকত আপোনালোকেও আহিব পাৰে আৰু গোল্ডেন হাৰ্ভেষ্টৰ নিচিনা ধুনীয়া স্কিমটোত আপোনালোকে আপোনাৰ টকা ইনভেষ্ট কৰি খুব সহজতে ধুনীয়াকৈ আপোনালোকে আপোনাৰ মন পচন্দৰ সোণৰ গহনা ক্ৰয় কৰিব পাৰে। এয়া চাওক কি ধুনীয়া নাচিছে চাওক, সঁচাকৈ খুব এনজয় কৰিছোঁ। এয়া তানিষ্কৰে কৰ্মকৰ্তা হয়, ইমান ধুনীয়া কণ্ঠ তেওঁৰ, কিন্তু গোটেই গানটো গোৱা নাই, অকণমান জাষ্ট আওৰাই দিছে, সেইখিনিয়ে বহুত ভাল লাগিল। এয়া চাওক বিহু নৃত্য দল এটা মাতিছিলে আৰু বিহু নৃত্য দলৰ লগত মোকো জোৰ জবৰদস্তি উঠাই লৈ গ'ল। নাজানো যদিও এনেই তেওঁলোকৰ লগত অকণমান সংগ দিলোঁ আৰু। এয়া চাওক কাকতীয়া হ'ল অসমীয়াৰ ৰঙালী বিহুটিত। সঁচাকৈ এপাক ঢোলৰ মাত শুনিলেই এপাক নাচো লাগে, নহয়নে বাৰু? মোৰো এনেকুৱা হৈছে, ইহঁতে টানি মোক লৈ গ'ল আৰু উপায় নাপায় অকণমান ট্ৰাই কৰিলোঁ। আপোনালোকে নাহাঁহিব চাই পেলাই। কৰ্মকৰ্তাসকলে ইমানেই বেছি মৰম কৰে, তেওঁলোকৰ কথা পেলাব নোৱাৰোঁ। সঁচাকৈ বহুত বেছি ভাল লাগে তানিষ্কৰ এইবিলাক অনুষ্ঠানত থাকি পেলাই। আগলৈও যাতে মোক তেওঁলোকে এনেকৈ নিমন্ত্ৰণ কৰে আৰু মই গৈ ইমানেই সুখী হওঁ নহয়, কি ক'ম। আপোনালোকেও আহিবচোন কেতিয়াবা ভৰলুমুখৰ তানিষ্কলৈ। মই এইখনতে ক্ৰয় কৰোঁ সোণা গহনা যি লাগে।
আৰু ইয়াতে প্ৰতি বছৰে গোল্ডেন হাৰ্ভেষ্টত মই পইচা ইনভেষ্ট কৰোঁ আৰু অকণমান কম মূল্যত মই সোণৰ গহনাবিলাক ক্ৰয় কৰিব পাৰোঁ। গতিকে আপোনালোকে আহিব আৰু যদি কোনোবাই বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই গোটেইখিনি বুজাই দিম আপোনালোকক ক'ত কেনেকৈ কি কৰিব লাগে। এয়া চাওক, আমি গোটেইবিলাকে খুব বিহু নাচিলোঁ আৰু বহুত বেছি এনজয় কৰিলোঁ। সঁচাকৈ সন্ধিয়াটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। আজিলৈ তেনেহ'লে আহোঁ, ভাল পালে লাইক কৰিব।